ছাত্ৰ-ছাত্ৰীসকল এতিয়া আহাচোন আমি এই পাঠটোত থকা কঠিন শব্দবিলাক আলোচনা কৰি চাওঁ আৰু এই শব্দবিলাকৰ অসমীয়া আৰু ইংৰাজী অৰ্থবিলাক জানি চাওঁ। প্ৰথমটো শব্দ দিয়া হৈছে পংক। পংক মানে আমি পঢ়োতে পাইছিলো পংক মানে হৈছে বোকা আৰু ইয়াক ইংৰাজীত কোৱা হয় মাড। ইয়াৰ পিছৰটো শব্দ দিয়া হৈছে পালকি। পালকি মানে হৈছে দোলা আৰু ইয়াক ইংৰাজীত পালানকিন বুলি কোৱা হয়। ইয়াৰ পিছত দিয়া শব্দটো হৈছে বলকল। বলকল মানে হৈছে গছৰ বাকলি। আমি পঢ়োতে পাইছিলোৱে আৰু এই গছৰ বাকলিক ইংৰাজীত কোৱা হয় বাৰ্ক অফ ট্ৰিজ। ইয়াৰ পিছত দিয়া হৈছে এস্কিমো। এস্কিমো মানে হৈছে মেৰু অঞ্চলত বসবাস কৰা মানুহ, মেৰুবাসী মানুহ আৰু ইয়াক ইংৰাজীত কোৱা হয় দ্য এস্কিমো। ইয়াৰ পিছত দিয়া শব্দটো হৈছে ভাস্কৰ। ভাস্কৰ মানে হৈছে সূৰ্য। সূৰ্যৰ আন এটা নাম ভাস্কৰ আৰু ইয়াক ইংৰাজীত আমি ছান বুলি কওঁ। কিংখাপ। কিংখাপ মানে হৈছে সোণ ৰূপৰ গুণাৰ কাম কৰা পাটৰ কাপোৰ। ইয়াক ইংৰাজীত কোৱা হয় ক্লথ এমব্ৰইডাৰ্ড উইথ গোল্ডেন অৰ চিলভাৰ থ্ৰেড। ইয়াৰ পিছত দিয়া শব্দটো হৈছে পুংখানুপুংখ। পুংখানুপুংখ মানে হৈছে বিতংভাৱে বৰ্ণনা কৰা বা বিতংভাৱে আলোচনা কৰা। ইংৰাজীত ইয়াক এক্সাষ্টিভ বুলি কোৱা হয়। ইয়াৰ পিছত দিয়া শব্দটো হৈছে জাতিষ্কাৰ। জাতিষ্কাৰ মানে হৈছে শোভিত, অৰ্থাৎ ইয়াক ইংৰাজীত ব্ৰিলিয়েণ্টলি ডেকৰেটেড বুলি কোৱা হয়। ইয়াৰ পিছত দিয়া শব্দটো হৈছে পুষ্কৰিণী। পুষ্কৰিণী মানে আমি পঢ়োতে পাইছিলোৱে পুখুৰীৰ আন এটা নাম পুষ্কৰিণী। ইংৰাজীত ইয়াক পণ্ড বুলি কোৱা হয়। একেবাৰে শেষত দিয়া হৈছে শংকৰদেৱ। শংকৰদেৱক আমি সকলোৱে জানো, তেওঁ অসমত নৱবৈষ্ণৱ ধৰ্মৰ প্ৰৱৰ্তন কৰিছিল। ইংৰাজীত ইয়াক আমি ক'ব লাগিব দ্য বৈষ্ণৱাইট ৰিফৰ্মাৰ অফ আছাম। এতিয়া ছাত্ৰ-ছাত্ৰীসকল আহাচোন আমি এই শব্দ অৰ্থকেইটা আকৌ এবাৰ পঢ়ি চাওঁ। পংক মানে হৈছে বোকা, ইয়াক ইংৰাজীত কোৱা হয় মাড। পালকি মানে হৈছে দোলা, ইয়াক ইংৰাজীত কোৱা হ'ব পালানকিন। বলকল। বলকল মানে হৈছে গছৰ বাকলি, ইয়াক ইংৰাজীত কোৱা হয় বাৰ্ক অফ ট্ৰিজ। ইয়াৰ পিছত দিয়া শব্দটো হৈছে এস্কিমো। এস্কিমো মানে হৈছে মেৰুবাসী মানুহ। ইংৰাজীত ইয়াক কোৱা হয় দ্য এস্কিমো। ভাস্কৰ। ভাস্কৰ মানে সূৰ্য, ইয়াক তোমালোক সকলোৱে জানা, ইংৰাজীত কোৱা হয় ছান। কিংখাপ। কিংখাপ মানে হৈছে সোণৰূপৰ গুণাৰ কাম কৰা পাটৰ কাপোৰ। এই পাটৰ কাপোৰ অৰ্থাৎ এই কিংখাপ আহোম ৰাজ পৰিয়ালে ব্যৱহাৰ কৰিছিল। ইয়াক ইংৰাজীত কোৱা হৈছে ক্লথ এমব্ৰইডাৰ্ড উইথ গোল্ডেন অৰ চিলভাৰ থ্ৰেড। ইয়াৰ পিছত দিয়া হৈছে পুংখানুপুংখ মানে হৈছে বিতংভাৱে বৰ্ণনা কৰা এক্সহাউষ্টিভ বুলি ইয়াক ইংৰাজীত কোৱা হয়। ইয়াৰ পিছত জাতিষ্কাৰ শব্দটো দিয়া হৈছে। জাতিষ্কাৰ শব্দটোৰ অসমীয়া অৰ্থ হৈছে শোভিত হৈ থকা, ইংৰাজী অৰ্থ হ'ব ব্ৰিলিয়েণ্টলি ডেকৰেটেড। ইয়াৰ পিছত পুষ্কৰিণী শব্দটো দিয়া হৈছে। পুষ্কৰিণী মানে হৈছে পুখুৰী, অৰ্থাৎ ইংৰাজীত ইয়াক পণ্ড বুলি কোৱা হয়। একেবাৰে শেষত শংকৰদেৱৰ কথা কোৱা হৈছে। শংকৰদেৱ অসমত নৱবৈষ্ণৱ ধৰ্মৰ প্ৰৱৰ্তক আছিল। তেখেতে অসমত নৱবৈষ্ণৱ ধৰ্মৰ প্ৰৱৰ্তন কৰিছিল। ইংৰাজীত আমি দ্য বৈষ্ণৱাইট ৰিফৰ্মাৰ অফ আছাম বুলি ক'ব লাগিব। গতিকে ছাত্ৰ-ছাত্ৰীসকল তোমালোকে এই শব্দ অৰ্থকেইটা ভালদৰে পঢ়ি চাবা। প্ৰত্যেকটো শব্দৰ অসমীয়া অৰ্থ আৰু ইংৰাজী অৰ্থ দুয়োটাই তোমালোকে পঢ়িবা আৰু মনত ৰাখিবলৈ যত্ন কৰিবা।